হাই ফ্ৰেণ্ডছ, মোৰ চেনেলত স্বাগতম জনাইছোঁ। সকলোকে নতুন বছৰৰ শুভেচ্ছা যাচিছোঁ। আজি গৈ আছোঁ যোৰহাট। মোৰ বাইদেউ এজনী যোৰহাটত থাকে। তাইক লগ কৰিম আৰু যাম ফুডিষ্টেবল ৰেষ্টুৰেণ্ট। আপোনালোককো অকণ দেখুৱাম বলক। বাইদেউক লগ পালোঁ। তাই আমাৰ কাৰণে গড়আলিত ৰৈ আছিল। বলক এতিয়া ৰৈ থাকোঁ। বহুত দিন ৰিক্সাত উঠা নাই। আজি ভাবিছোঁ ৰিক্সাত অকণ যোৰহাট টাউনখন ফুৰিম। হাই। গুণগুণ, মই আৰু বাইদেউ ৰিক্সাত উঠি আহি পালোহি ফুডিষ্টেবল। উন্নয়ন ছুপাৰ মাৰ্কেটৰ কাষতে আছে ফুডিষ্টেবল ৰেষ্টুৰেণ্টখন। আহি পালোঁ সেয়া ফুডিষ্টেবল। বল। এয়া ৰেষ্টুৰেণ্টখনৰ ভিতৰৰ দৃশ্য। চব আপোনালোকক দেখাই দিছোঁ। সকলো নিজ নিজ কামত ব্যস্ত। এতিয়া আপোনালোকক দেখুৱাম ৰেষ্টুৰেণ্টখনৰ ষ্ট'ৰ ৰুম, য'ত প্ৰয়োজনীয় সকলো বস্তু ৰখা হয়। আমাৰ অৰ্ডাৰ আহি পালে আৰু আমি খোৱা আৰম্ভ কৰিলোঁ। বহুত টেষ্টি হৈছে খানাবোৰ। সঁচা ইয়াত আহি বহুত ভাল লাগিল। আপোনালোকেও এবাৰ আহিব পাৰে। লগতে চাওক কিমান সুন্দৰভাৱে সজোৱা আছে ৰেষ্টুৰেণ্টখন। খোৱা বোৱা হৈ গ'ল। এতিয়া আমি যাওঁ। কিন্তু যোৱাৰ আগতে আপোনালোকক ৰেষ্টুৰেণ্টখনৰ বাহিৰৰ মনোমোহা দৃশ্য অকণ দেখুৱাম।